মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম নমস্কাৰ আজি আৰম্ভ কৰোঁ এটা নতুন ভিডিঅ' এই ভিডিঅ'টোত আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স বেলেগ ধৰণৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু সিম্পল প্ৰেজেন্ট টেন্স কেনেকৈ কৰে হেতু এবাৰ আমি চাই লওঁ ইয়াতে অপচন দিয়া আছে দুটা শুদ্ধ অপচনটো আমি চুজ কৰিব লাগে আৰু আনসাৰটো লিখিব লাগে কিয় এই কেটা অপচন হ'ব এই কথাটো তোমালোকক মই কম The water freezes at 0 degree Celsius. অলপ পঢ়িও চাব লাগিব অসমীয়া কৰি চাব অলপমান ফ্ৰিজ মানে বৰফ হোৱা নহয় জানো পানী 0 ডিগ্ৰী সেলসিয়াছত বৰফ হয় তোমালোকে সকলোৱে জানে যে পানী 0 ডিগ্ৰী সেলসিয়াছত বৰফ হয় সদায় হয় গতিকে এটো এটা সত্য কথা এই কাৰণে ইয়াতে কি হ'ব ফ্ৰিজ নহয় ফ্ৰিজেস হ'ব water freezes at 0 degree Celsius হ'ব fortune favors the brave তোমালোকে শুনি আহিছা যে fortune মানে হৈছে সৌভাগ্যই সাহসী সকলকে লগ দিয়ে গতিকে হেতু এদিনীয়া কথা নহয় সদায়ৰে কথা যেটো সদায় হয় গতিকে হেতু কি হ'ব সিম্পল প্ৰেজেন্ট টেন্স হ'ব এখানে ফেভাৰস হ'ব ইয়াতে fortune favors the brave তাৰ পিছত সেন্টেন্সটো চোৱা ইট এমিজাৰ আছে মানে বি থাকিব পাৰে সেন্টেন্সটোত অকল বি থাকিব পাৰে কিন্তু ফৰ্ম তিনটা থাকিব এমিজাৰ তাৰে যিকোনো এটা ল'ব লাগিব ইজি টু সুইম এলং দা কাৰেন্ট অৰ্থাৎ হুটৰ সৈতে সাঁতুৰিবলৈ সহজ যেহেতু হুটৰ সৈতে সাঁতুৰাৰ কামটো সহজ সদায় কাৰণে এখানে হেতু সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ বাক্য আৰু ইয়াতে ইটৰ লগত এম বা আৰ নাহে এম টো আহিব আইৰ লগত আৰু আৰ টো আহিব বহুবচন থাকিলে ইট টো যেহেতু একবচন হৈ আছে সেই কাৰণে ইয়াতে ইট ইজ হ'ব ইট ইজ ইজি টু সুইম এলং দা কাৰেন্ট এটা নম্বৰ 4 টো চোৱা 4 নম্বৰটো একে ধৰণৰ সেন্টেন্স হি আছে তাৰপিছত বি থাকিব লাগে যদি তোমালোক কাৰেকচন কৰিব দিয়ে তেতিয়া বি থাকিব আৰু ফৰ্ম তিনটা পাম আমি এম ইজ আৰ গতিকে ইয়াতে হ'ব হি ইজ এন অনেষ্ট পাৰসন এবাৰ পিছৰ সেন্টেন্সটো চোৱা দ্য সান সেটস ইন দ্য ওয়েস্ট সূৰ্যটো পশ্চিম দিশত অস্ত যায় যেহেতু এটো ইউনিভাৰ্সাল ট্ৰুথ বা বিশ্বজনীন সত্য বাক্য সেই কাৰণে ইয়াতে কি হ'ব দ্য সান সেটস ইন দ্য ওয়েস্ট ঠিক আছে এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো চাওঁ আহা 6 নম্বৰটো আছে সি গোজ টু স্কুল তাই স্কুললৈ যায় এটো এটা আছে হেবিচুৱেল একচন সেই কাৰণে ইয়াতে কি হ'ব সি গো ভাৰ্বৰ লগত es যোগ হ'ব নহয় জানো সেই কাৰণে গোজ হ'ব সি গোজ টু স্কুল তাৰ পিছৰ সেন্টেন্সটো চোৱা দিস বাস কামস এভৰি ডে এট 8 am এভৰি ডে যদি থাকে সেন্টেন্সত তেতিয়া হলে হেতু সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় সেই কাৰণে আৰু দ্য বাসখন আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে ইয়াতে কাম নহয় কামস হ'ব দিস বাস কামস এভৰি ডে এট 8 am তাৰ পিছৰ প্ৰশ্নটো চোৱা দ্য ট্ৰেইন arrives regularly থাকিলেও প্ৰেজেন্ট ইনডেফিনিট টেন্সত বাক্যটো হয় আৰু লগতে দ্য ট্ৰেইনটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে দ্য ট্ৰেইন arrives regularly হ'ব 9 নম্বৰটো চাইছো she often থাকিলেও প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ধৰা হয় বাক্যটো সেই কাৰণে she often plays tennis well হ'ব নেক্সটটো আছে he visits his grandparents twice in a month তেওঁৰ ককা আইতাক মাহত দুবাৰকৈ দেখা কৰে তেতিয়ালে ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় ধৰিব পাৰিছে এই সেন্টেন্সটো কি হ'ব এই সেন্টেন্সটো হ'ব he third person singular number he can he visits his grandparents twice in a month নিশ্চয় ধৰিব পাৰিছে এতিয়া আগলৈ আগবাঢ়ো আহা 11 number generally থাকিলেও present indefinite tense হয় generally he invites us all সাধাৰণতে generally মানে সাধাৰণতে তেওঁ আমাক নিমন্ত্ৰণ কৰে গতিকে এটো এটা নিমন্ত্ৰণ কৰাটো এটা তেওঁৰ অভ্যাসৰ দৰে কথা সেই কাৰণে ইয়াতেও হ'ব কি ইনভাইটস হ'ব generally he invites us all 12 number he does his work well তেওঁৰ কাম ভালদৰে কৰাটো তেওঁৰ অভ্যাস গতিকে সেই কাৰণে he does his work well ঠিক আছে তেনেকৈ হ'ব আৰু 13 নম্বৰটো আছে if you neglect your studies you will fail তুমি যদি তোমাৰ অধ্যয়নক কি কৰা অবহেলা কৰা তেতিয়া হলে তুমি কি কৰিবা ফেল কৰিবা এটো হৈছে কন্ডিশনাল ফিউচাৰ কন্ডিশন এটা বুজায় ফিউচাৰৰ কাৰণে সেই কাৰণে ইয়াতে কি হ'ব ইয়াতে হ'ব নেগলেক্ট নহয় এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স সেই কাৰণে ইউ থাকিলেও if you neglect your studies you will fail তেনেকুৱা ধৰণৰ হ'ব নম্বৰ 14 টো চোৱা I shall wait here until he comes তে মই ইয়াত ৰৈ থাকিম তেওঁ আহালৈকে এটো হৈছে কন্ডিশনাল ফিউচাৰ একচন এটা বুজাইছে সেই কাৰণে ইয়াত কি হ'ব I shall wait here until he comes হ'ব
নম্বৰ 15 টো চোৱা হিয়াৰ কামছ দ্য ট্ৰেইন ইয়াতে লাষ্টত এটা এক্সক্লেমেশ্যন আছে মানে ভাৱবোধক চিন এটা বুজাইছে কিন্তু সেন্টেন্সটো ভাৱবোধক সেন্টেন্স নহয় হয় জানো তো যদি কন্টিনিউয়াস সেন্সটো থাকে কন্টিনিউয়াস সেন্সটো থাকিলেও যদি হিয়াৰ বা ডিয়াৰ থাকে সেন্টেন্সটো তেতিয়ালে প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় এখানে ইয়াত হ'ব হিয়াৰ কামছ দ্য ট্ৰেইন গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকন যেটো আছে সেইটো অন কৰিবা আৰু অল নোটিফিকেশন অন কৰিবা যাতে এনে ধৰণৰ ভিডিও চেনেলটোত আহিলে তুমি পোন প্ৰথমবাৰৰ বাবে চাবলৈ পোৱা আৰু ভিডিওটো যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তেতিয়াহলে আজিলৈ ইমানেই তোমালোকক পুনৰ আনটা ভিডিওত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ ধন্যবাদ